আজি ডিসকাস কৰিম অসমত চাকৰি পোৱাটো কিমান পাৰ্চেন্ট সম্ভৱ। Arrested in Guwahati for cheating people by making false promises of government jobs. তেখেতসকলে গভৰ্ণমেণ্ট চাকৰি দিয়াৰ নামত বহু কেইজন ব্যক্তিৰ পৰা পইচা কালেকশ্যন কৰা বুলি এটা এলিগেশ্যন। অসমত জনতা আছে প্ৰায় 3.33 কৰোৰ, তাৰে ভিতৰত 12 লাখ মান ষ্টুডেণ্ট হাই ছেকেণ্ডেৰী পাছ, 7 লাখ মান গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন কিবা কিবি এনেকৈ বহুত আছে ষ্টুডেণ্ট। সেইবোৰ ল'ৰা ইমানসোপা ল'ৰা 12 লাখ 18 লাখ ল'ৰাই এইবোৰ চাকৰি পোৱাটো এতিয়া অসমত সম্ভৱনে? অসমততো ইণ্ডাষ্ট্ৰিও বহুত আছে, কিন্তু ইণ্ডাষ্ট্ৰি বহুতো চাকৰি লোৱা নাই কিয়? এই কথাটো ডিটেইলভাৱে জানিম আমি। মেইন কথাটো হ'ল অসমত হৈছে টেক্স। অসমত মানে গোটেই ভাৰতবৰ্ষত হৈছে মেইন কথাটো হৈছে টেক্স। ভাৰতবৰ্ষ ইণ্ডাষ্ট্ৰিবোৰে চৰকাৰক ইমানখিনি টেক্স দিবলগীয়া হৈছে, তাৰ কাৰণে সিহঁতি এমপ্লয় ৰাখিব পৰা নাই, মানে নতুনকৈ এমপ্লয় মানে ভৰ্তি কৰিব পৰা নাই। যিখিনি আগতে এমপ্লয় সোমালে সেইখিনিকে প্ৰেছাৰ দি কামবোৰ কৰাইছে, পাৰিলে দুটামান এমপ্লয় কিছুমান উলিয়াইহে দিছে। It says a large number of Indian youth are out of work. The ILO says about 65% of the youth in India are jobless. কম এমপ্লয় লৈছে আৰু কাম বেছি কৰাইছে, সেইকাৰণে এমপ্লয় মানে লোৱা নাই। এতিয়া ডুবাইক যদি আমি চাওঁ, ডুবাই এটা সময়ত আছিল মৰুভূমি, কিন্তু এতিয়া ডুবাইখন বহুত উন্নতি হ'ল, ডেভেলপ হ'ল। তাৰ কাৰণটো হৈছে টেক্স ফ্ৰী। টেক্স ফ্ৰী মানে টেক্স দিবলগীয়া হয় যদিও মানে বেছি টেক্স দিবলগীয়া নহয়, 5% কিবা কিবি এনেকৈ টেক্স দিবলগীয়া হয়। সেইকাৰণে বছৰেকত যদি এটা মানুহে তাত যদি 1 কোটি টকামান কমায়, তেনেহ'লে পইচাটোতো গোটেইটো থাকি যায় তাৰ ভাগৰ। সেইকাৰণে সি তাত এমপ্লয় বহুত ৰাখিব পৰা যায়, ড্ৰাইভাৰ ৰাখিব পাৰে, আকৌ কিবা কিবি এইবোৰ কিছুমানেতো কুকুৰ ৰাস্তাত ফুৰাবলৈ সেনেকৈও কিছুমানে আমাৰ ভাৰতবৰ্ষৰ পৰা গৈ ডুবাইত মানে কাম কৰি আছে। তাৰ কাৰণটো হৈছে টেক্স ফ্ৰী। আমাৰ অসমতে চাব গ'লে, অসমৰ ভাৰতবৰ্ষ চাব গ'লেতো টেক্সটো বহুত দিব লাগে। সেইকাৰণে সিহঁতি মাহেকত যদি অসমৰ যদি ভাৰতবৰ্ষত যদি কোনোবা এটা মানুহে যদি 1 কোটি টকা ইনকাম কৰে, সিটো 35 লাখ মান টকা টেক্স দিওঁতে যায়গৈ। তেনেহ'লে সি এমপ্লয় ক'ৰ পৰা নতুনকৈ ল'ব? এমপ্লয় ক'ত সি ৰাখিব পাৰিব, দৰমহা দিব পাৰিব? মেইনটেইনটো আছে ইণ্ডাষ্ট্ৰিটো চলাওঁতে, আজি কিবা বেয়া হ'ল, কাইলৈ কিবা বেয়া হ'ল, সেনেকৈতো খৰচ পাতিটো আছে। সেইকাৰণে সি সেইবোৰ চব ইনক্লুডেড কৰি মেলি সি নতুনকৈ ভেকেঞ্চিত ল'ব পৰা নাই ইণ্ডাষ্ট্ৰিবোৰত। সেইকাৰণে ইণ্ডাষ্ট্ৰিবোৰত চাকৰি কাৰণে হাহাকাৰ অসমত, ভাৰতত। অসমততো বেছি, অসমততো 18 লাখ মান ল'ৰাইতো এতিয়া 4th গ্ৰেড 3rd গ্ৰেডত এপ্লাই কৰিছে, পুলিচত এপ্লাই কৰিছে, কিন্তু পাব কি মানে 70,000 মানে। তেনেহ'লে বাকী সোপাই কি কৰিব? নেক্সট কিবা ভেকেঞ্চি ওলাব বুলি বাট চাই থাকিলে সিহঁতৰতো বয়স ৰখি নাথাকিব। যদি ৰখিও থাকে, নেক্সটত পাম বুলি তাৰ কি গাৰেণ্টি আছে? ওলাব 5,000 6,000, তেনেহ'লে বাকী সোপাই কি কৰিব? নতুনকৈ ঘোষণা হৈছে আদানী আৰু আম্বানীয়ে অসমত 50 কোটিমান টকা ইনভেষ্ট কৰিছে। Committed an investment of 5,000 crores in Assam. Invest rupees 50,000 crores in Assam. কিবা বিজনেছ ইণ্ডাষ্ট্ৰিৰ কাৰণে তাতো একেই হ'ব। তাতো কি হ'ব? কাৰণ সিহঁতক প্ৰফিট লাগে। সিহঁতি ইমানখিনি টকা ইনভেষ্ট কৰিছে অসমত, সিহঁতি এনে কৰা নাই, সিহঁতি প্ৰফিটৰ কাৰণে কৰিছে। সিহঁতি নিজৰ প্ৰফিটৰ কাৰণে চাব হ'লে সিহঁতি এমপ্লয় ল'ব হিচাপত, মানে মেক্সিমাম মানে এমপ্লয় মানে কমেই ৰাখিব। কাৰণ মানে সিহঁতি প্ৰফিট জেনেৰেশ্যন কৰিব লাগিবতো। প্ৰফিট জেনেৰেশ্যন কৰিব হ'লে টেক্স যদি ইমান পৰা দিবলগীয়া হয়, তেনেহ'লে প্ৰফিটটো সিহঁতি ক'ৰ পৰা তুলিব? সেইকাৰণে এতিয়া যিটো আমাক কৈছে যে ইমানখিনি ল'ৰা কৰ্মসংস্থাপন হৈ যাব পাৰে বুলি ল'ৰাবোৰে ভাবিছে, ধাৰণা কৰিছে, ইণ্ডাষ্ট্ৰি ইমান টকা দিব, ইণ্ডাষ্ট্ৰি বহিব, ল'ৰাই চাকৰি পাম বুলি মানে ভাবিছে। কিন্তু সেইটো 5% মান সম্ভৱ অসমৰ ল'ৰাই চাকৰি পোৱাটো। কাৰণ মানে এই একেই হ'ব, আগত যিবোৰ ইণ্ডাষ্ট্ৰি আছে সেইবোৰ ইণ্ডাষ্ট্ৰি যেনেকৈ টেক্স দিওঁতে মেইনটেইন কৰোঁতে সিহঁতে যিমানখিনি টকা গৈছে, সেইকাৰণে এমপ্লয় কম ৰাখিছে। সেই ঠিক তেনেদৰে একেই হ'ব এতিয়া নতুনকৈ ইণ্ডাষ্ট্ৰি কিবা কিবি বহালে। এতিয়া আকৌ মামাই কৈছে যে অসমৰ ল'ৰা কিছুমান মেন পাৱাৰ বিচাৰিছে, মেন পাৱাৰ লাগে বোলে হেৰিয়ক জাপানক। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। জাপানে কেলৈ ল'ব পাৰিছে ইমানখিনি এতিয়া মানুহক? তাৰ মেইন কাৰণটো হৈছে টেক্স ফ্ৰী। তাত জাপানত যদি তোমালোকে শ্বপিং কৰিব যোৱা, তাত টেক্স নাই শ্বপিঙত। There's a 2025 update on the major changes to tax-free shopping in Japan and the official date to which this will start taking place. বস্তুবোৰ টেক্স নাই, সেইকাৰণে সিহঁতি মানে মানুহ ৰাখিব পাৰিছে কামত। ধৰি লওক শ্বপিং মলত ৰাখিব, কিবা মলত ৰাখিব, সেইকাৰণে সিহঁতি দৰমহা দিব পাৰিছে। এই টেক্স যদি ফ্ৰী হয় আমাৰ অসমত বা ভাৰতবৰ্ষত, যদি টেক্স মানে ফ্ৰী নহ'লেও মানে কম হয়, তেতিয়া মেক্সিমাম মানে ইণ্ডাষ্ট্ৰিবোৰত ল'ৰা সোমাব পাৰিব। তেতিয়া মানে কেলৈ মানে সিহঁতি তেতিয়া এফৰ্ড কৰিব পাৰিব ইণ্ডাষ্ট্ৰিবোৰে। তোমালোকৰ আগত মই ইমান দেৰি কৈ আছিলোঁ যে টেক্স মানে কি? তোমালোকে কিছুমানে যদি বুজি নোপোৱা, 9-10লৈকে পঢ়া ল'ৰাবোৰ বুজি পাব। কাৰণ ব্ৰিটিছে যেনেকৈ আমাৰ অসমৰ খেতিয়কসকলৰ পৰা এখন কোৰ কিনিলে, কোৰখনৰ পৰা টেক্স লৈছিল। মানে কোৰখন যদি সি খেতি কৰিবলৈ আনিছে, তেনেহ'লে ব্ৰিটিছৰ খেতি কিবা এটা পইচা বা কিবা এটা বস্তু বছৰেকত দিব লাগিব কোৰখন অনাৰ কাৰণে। নিজে কিনি আনিব নিজৰ পইচা, কিন্তু আকৌ ব্ৰিটিছৰ কোৰখনৰ টেক্স দিব লাগে। সেইটো ধৰণৰ টেক্স মানে দেশখন আজাদ হ'লে কি হ'ব ব্ৰিটিছৰ হাতৰ পৰা, কিন্তু ছিষ্টেমবোৰ থাকি গ'ল তেতিয়াৰ পৰা। এতিয়া তোমালোকে মোক কোৱা,
আগতে মিঠাতেল তোমালোকে লিটাৰটো কিমান দামত কিনিছিলা এতিয়া কিমান হ'ল তাতে তোমালোকে মেজৰ ডিফাৰেন্সটো গম পাই গৈছা 23 বছৰ 24 বছৰ ল'ৰা এটাই গম পাই যে চলিবলৈ কিমান কষ্ট হয় পইচাৰ অবিহনে এতিয়া কাম এটা বিচাৰি গ'লে মানে অসমত কাম এটা পোৱাটো মানে ইম্পচিবল নিচিনাই হৈ আছে ক'ৰবাত যদি হাজিৰা পাবলৈও মানে এতিয়া মানে পচিবল নাই মানে চবতে মানে ভেকেঞ্চি ভৰ্তি আছে মানে যোগালীটো ভেকেঞ্চি ভৰ্তিয়ে পাবা মানে বিচাৰি গ'লে এতিয়া সেইকাৰণে এইটো মেক্সিমাম অসমৰ ল'ৰাই বাহিৰত কাম কৰিব যায় অসমতো প্ৰত্যেকটো ল'ৰাক চৰকাৰী চাকৰি দিয়াটো সম্ভৱ নহয় চৰকাৰৰ সেইকাৰণে অসমত কিছুমান মেজৰ চেঞ্জ কৰিব লাগিব যেনেকৈ অসমত সৰু সুৰা কিছুমান থলুৱা উদ্যোগ খুলিবলৈ সহায় কৰিব লাগিব চৰকাৰে মানুহবোৰক তাৰ পৰা সেইবোৰ বস্তু বাহিৰত ছাপ্লাই দিলে তেতিয়া মানে যেনো মানুহে চলিবলৈ মানে ভালদৰে চাকৰি এটা অবিহনে হৈ যাব